Good morning, friends. আজি শুই উঠালো পলম হল সানডে উঠালো বেছিকৈ শুই দিলো আৰু এই মাত্ৰ মুখখন ধুই আহিছে প্ৰথমতে গৰম পানী গিলাছ খাই লওঁ তাৰপিছত লাল চাহ কাপ খাম তাৰপিছতে মেগী বনাম আজি ঘৰতে থাকিম না কৰবাত যাম এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আপোনালোকক জনাম বাৰু কৰবাত যাম নে ঘৰতে থাকিম আজি আপোনালোকে চাই থাকিব Friends, চাহ কাপ খাই গাটো ধুই আহিলো বহি আছো এতিয়া অকমান আজি হয়তো কতো ওলাই যাব নোৱাৰিম কাৰণ আমাৰ সন্মুখৰ ৰাস্তাটোৰ মেৰামতিৰ কাম চলি আছে হেহে গাড়ী উলিয়াই লৈ যোৱাটো অসুবিধা হ'ব আজি ঘৰতে থাকিব লাগিব সম্ভৱ So friends, ভাত ৰেডি হৈ গ'ল এতিয়া ভাত খাবলৈ বহিম আৰু আহকচোন আপোনালোকক দেখুৱাও আজি কি কি ৰান্ধিছে এই ৰহৰ দাইলৰ কাঠালু দিছে তাৰপিছত ইয়াত আছে মাছৰ পেটু ভজা এয়া হ'ল ভেদাইলতাৰ বৰা ৰঙালাও ফুল বেচন দি ভাজিছে তাৰপিছত জলকীয়া এটাও লৈ লৈছোঁ এফালে ভাত আৰু এয়া ফুলকবি বিলাহী মাছৰ আঞ্জা তোমাৰ ভাত খাই হ'লেই নেকি খাই আছা তুমি মাছ খাইছা নাই কাইট বাচিব পাৰিছা ভাত গোটেইখিনি খাবা দেই নষ্ট নকৰিবা আকৌ জলকীয়া খাবা নেকি হে জলকীয়া এটা খোৱা আকৌ তুমি নোখোৱা হে খোৱা দেই আজি আৰু কতো যোৱা নহ'ল ঘৰতে থাকিলোঁ দিনটো সেয়ে এতিয়া অকণ ওলাই আহিছোঁ খোজকাঢ়োঁ বুলি এতিয়া অলপমান খোজ কাঢ়িম আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকক আকৌ লগ পাম অন্য এটি ভিডিঅ'টি চাই থকাৰ বাবে ধন্যবাদ